হেল্ল' এভৰিৱান, মই আহি আছোঁ টমটমেৰে মা ভাইটি আৰু পেহা পেহীহঁতৰ লগত মঙলদৈ ৰাস চাবলৈ বুলি। আৰু এইটো হৈছে ৰাসৰ মেইন গেটটো। সোমাই ষ্টেজটো পাই আৰু ইয়াতে কিবা কিবি প্ৰগ্ৰেম হৈছে, ডেন্স গীত এইবিলাক, আৰু আমি ঠেলা হেঁচাৰ মাজেৰে আগবাঢ়ি গৈ আছোঁ। তাৰপিছত চালোঁ আমি শ্ৰীকৃষ্ণৰ বিভিন্ন অৱতাৰ, লগতে বিভিন্ন দেৱ দেৱীৰ বিভিন্ন মূৰ্তিসমূহ। মূৰ্তি চাই আমি লগ পালোঁ এইজন মহাশয়, আৰু এওঁ যিহে হাঁহি আছে। তাৰপিছত আমি ইয়াত চালোঁ কৃষ্ণ ৰাধাৰ মূৰ্তি চাই আমি কিবা কিবি কিনিলোঁ। মাহঁতে পেহীহঁতেও কিবা কিবি কিনি মেলি আমি আহিলোঁ মীনা বজাৰলৈ। মীনা বজাৰত সোমাই আমাৰ দুজন ব্যক্তিৰ নিৰুদ্দেশ হ'ল, আৰু সন্ধানবশতঃ তেওঁলোকৰ আমি সম্ভেদো পালোঁ। তাৰপিছত আমি ট্ৰেইনত উঠিবলৈ বহুত ঠেলা গতা খাই অৱশেষত ট্ৰেইনত উঠিলোঁ। তাৰপিছত ভাইটি উঠিল চকৰিত, বেলুনতো উঠি মেলি আমি কিবা খালোঁ বলোঁ, খাই বৈ আকৌ ৰাসলৈ আহিছোঁ। তাতে আমি কিনিলোঁ 3টা ফুল কিনি মেলি আমি ঘৰমুৱা হ'লোঁ। আকৌ লগ পাম নেক্সট মিনি ব্লগৰে। আজিলৈ বাই বাই।